আমার মন বসে না শহর গুড মৰ্ণিং ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি টোপনিৰ পৰা উঠি এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। তামাম বানপানী হৈছে, সেইকাৰণে আমাৰ ইয়াত ডাঙৰ এটা নৈ আছে। সেইটো নৈৰ পানী আমি চাবলৈ গৈ আছোঁ। মোৰ লগত আছে এটা সৰু ভাইটি, অনুজিত হয়। আমাৰ মগলি, সেইটো আমাৰ বাৰীৰ কুকুৰ হয়। আমাৰ সৰুকালত পঢ়া স্কুল এইখন, তাত আমি প্ৰথম প্ৰাইমেৰী শিক্ষা লাভ কৰিছোঁ। এইখন আমাৰ বিদ্যালয়। এতিয়া এটা শালা হাগু করছে, নোংরা একদম বাইর করে দেবো, নোংরা ভিতর। এই কত ছুচু করি আছে। বাবা আমার মন বসে না শহর সো গাইস ফাইনালি আমি আই গেলো। এইখন হৈছে ৱেষ্ট বেংগল। চ' এইখন বালাবুট বুলি কয়, কোচবিহাৰ ডিষ্ট্ৰিক্ট। 20 মিটাৰ আগুৱাই গ'লে আমি ৱেষ্ট বেংগল পাই যাম। চ' এইখন হ'ল ৱেষ্ট বেংগল। তো রাস্তা ডুবি গেছে, বাপরে বাপ। মগলি, এর নাম কি জানিস? মগলি পাশে পাশে আছে। স্যান্ডেল হাই দেবে দেখিস। সো গাইস আমি এতিয়া আছোঁ আসাম বংগ সীমান্তত। এতিয়া আমি ৱেষ্ট বেংগলত ধৰি ৰাখিছোঁ। এইখন ৱেষ্ট বেংগল হয়। এইটো ৰাস্তা দি তুফানগঞ্জ গৈছে। এইটো তুফানগঞ্জ কোচবিহাৰ ডিষ্ট্ৰিক্ট হয়। ইয়াত আসাম বাংলাৰ পথ যিটো আছে যোৱাৰ, সেইটো পথটো টোটালি ডুবি গৈছে পানীত। সেইটো হয় কালজানি নদী। এইটো BSF ডিউটি কৰি আছে। ছাতি আছে না মোর তো ঢুকু ঝালকাতা আর বাড়ি যাবো রে। ডুবো তো গা ধন, পুকুরতে গা দেখা যায়। মগলি দে রে পঞ্চু, মুখ দিয়ে দে। ইয়াত বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ ডিউটি কৰি আছে ইয়াত নৈত। ফ্ৰেণ্ডছ, সেইফালে আৰু এটা নৈৰ ঘাট আছে, সেইটো ঘাটে আমি গৈ আছোঁ। তাত গ'লে ওচৰতে আমি চাব পাৰিম। চ' ফ্ৰেণ্ডছ, আমি কালজানি নদীৰ ওচৰত আহি পালোঁ। 100 মিটাৰ আছে আৰু। Pacca da Rigio. Rigio da pacca dove si? আরে নোয়া নাকি? সো ফ্ৰেণ্ডছ, আমি এতিয়া কালজানি নৈৰ পৰা আহিলোঁ। চ' নৈৰ ভয়াবহ আকৃতি লৈছে এইটো। চ' এইটো হ'ল কালজানি নদী। সেইটো নদী আমাৰ ভাৰতৰ পৰা বাংলাদেশলৈ গৈছে।
সেইফালেদি বাংলাদেশ বৈ গৈছে ইয়াত আমাৰ এটা ঝুপৰি আছে ইয়াত আমাৰ BSFৰ জোৱান ইয়াত ডিউটি কৰি আছে চ' এইখিনি আৰু ইউটিউববাসী চেনেলক দেখাও কিছু কোৱা এই গাইছ চাইছ কোৱা কিছু কোৱা হ্যাঁ নয় কালজানি রিভার না দিয়ে বেড়াই দেখি চলো